হাই মই জয়শ্ৰী মিনি কিচেনলৈকে সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টো প্ৰায় 1.5 মাহমান আগৰে হয় কিন্তু কিছু সময়ৰ খেলিমেলিৰ কাৰণে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ আৰু দেৰিকৈ হ'লেও মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি আৰু মোৰ এই ভিডিঅ'টোত আছে আজি এটা মিক্স ভেজৰ ৰেচিপি অকণমান বেলেগ ধৰণে আপোনালোকে বনাই ট্ৰাই কৰি চাব পাৰে বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে মছলাৰ পেষ্টটোকে বনাই লওঁ ন এটা মিডিয়াম সাইজৰ পিয়াজ এখিনিমান পৰিমাণৰ নহৰু লগতে আছে 4-5টা মান কাজু বাদাম কাজু নহলে নৰ্মেল বাদামো দিব পাৰে আদা এখিনি পৰিমাণৰ লগতে 1 চামুচমান সৰিয়হ পানী তিয়াই ৰাখিছিলোঁ অকণমান আগতে এখিনি মই দি দিছোঁ ইয়াতে গোটা ধনিয়া 1 চামুচ ধনিয়া গুণ্ডটো যে বহুত ভাল লাগে মোৰ জাল যিমান খাই সেইমতে কিন্তু জালুক দেই নহলে কিন্তু সৰ্বনাশ হ'ব 1 চামুচ দৈ জোখমতে জলকীয়া আৰু অকণমান পানী যাতে মছলাখিনি পেষ্ট বনাবলৈ মানে সহজ হয় আৰু এইখিনি গ্ৰাইণ্ডাৰতে পেষ্ট বনাই লৈছোঁ আৰু নৰ্মেলি আপোনালোকে পটাটো পিচি কিনে ল'ব পাৰে ৰক্ষা পিছা যে হ'ল কিবাকে এতিয়া পিছে ৰন্ধা পবলৈ আগবাঢ়ো গেছত এটা কেৰাহী গৰম হ'বলৈ দি তাত দিছোঁ মই অকণমান সৰিয়হ তেলটো নিজৰ জোখমতে ল'ব এয়া আছে গাজৰো নিজৰ জোখমতে ল'ব যিমান পৰিমাণৰ চব্জি বনাই সিমতে ল'ব চব্জিৰ অনুপাতবোৰ নিমখ অকণমান যাতে কোমলি যোৱাত হেল্প হয় আৰু সোনকালে সিজাত হেল্প হয় আলু দিছোঁ মই প্ৰায় এটামান আলু দিছোঁ মই ইয়াত অপশ্যনেল হয় দিবও পাৰে নিদিব পাৰে কোনো কথা নাই আৰু এইখিনি প্ৰায় আধা সিজামান হোৱাত বিনছ দি দিছোঁ আৰু লগতে আছে এয়া ৰঙালাও গাজৰ আলু এনেকুৱা ধৰণৰ চব্জিবোৰ সিজোতে অকণমান টাইম লাগে সেইকাৰণে মই আগতে এইখিনি বহাই দিছোঁ কেৰাহীত মানে আগতে ভাজি লৈছোঁ এইখিনি তাৰপিছতে বিনছখিনি দি দিছোঁ গোটেইখিনি পাচলি ভালদৰে সিজি যোৱাৰ পাছতহে মই ইয়াত বন্ধাকবি এড কৰিছোঁ আৰু বন্ধাকবিৰ পৰিমাণটো কিন্তু চব্জিখনত ব্যৱহৃত পাচলিৰকৈ 4/1 ভাগমান দিলেহে ভাল লাগে এতিয়া দিছোঁ অকণমান নিমখ প্ৰায় 1 পৰা 2 মিনিট সময়খিনি ৰান্ধিলোঁ আৰু তেতিয়াৰ পৰাও বোলে ইহঁতৰ জুইৰ পথ থাকি বিৰাট গৰম লাগিছে অকণমান ভাবিলোঁ ইহঁতকো ৰেষ্ট দিওঁ আৰু ন ইহঁতক উঠাই ৰাখোঁ এখন প্লেটতে আৰু সেই একেখন কেৰাহীয়ে মই ব্যৱহাৰ কৰিম নেক্সট প্ৰচেছৰ কাৰণে চাই থাকক তেল দিছোঁ মানে মিঠাতেল দিছোঁ মই প্ৰয়োজন মতে তেলখিনি গৰম হোৱাৰ পাছত 1 চামুচমান গোটা জিৰা ফুটিবলৈ দি তাত দিছোঁ মই কেইটুকুৰামান ডালচেনি মানে দেখিছে ইমানমান ডালচেনি আৰু এটা লং দি কিনে মই সেইখিনি ভালদৰে লৰাই মেলি নেক্সট দিছোঁ কেইখিলামান নৰসিংহ পাত আৰু দি কিনে অকণমান ফটফটকৈ ফুটাৰ পাছত মছলাৰ পেষ্টটো ঢালি দিছোঁ এই যে বনাই ৰাখিছিলোঁ মই মছলাৰ পেষ্টখিনি সেইখিনি দি দিছোঁ লগতে অকণমান ৰং মানে হালধি গুড়ি দি দিছোঁ দি কিনে ভালদৰে লৰাই মছলাখিনি ভাজি আছোঁ মছলা ভাজিবতো জানেই চাগে চবে মছলাখিনি তেলৰ পৰা ছেপাৰেট নোহোৱালৈকে ভাজি থাকক অথবা এনেকুৱা কনচিষ্টেঞ্চি নোহোৱালৈকে ভাজি থাকক ভাজি ৰখা চব্জিখিনি মই এড কৰিলোঁ আৰু ইফালে মাইটো ভাতটো বহাই দিলেই মোৰ চব্জি বনাব লাগে আৰু জল্দি এইখিনি লৰাই মেলি ভালদৰে মিক্স কৰিলোঁ মিক্স কৰাৰ পাছত অকণমান পানী এড কৰিছোঁ মানে অকণমান নহয় অকণমান বেছিকৈ আৰু মানে যিমানখিনি গ্ৰেভিৰ কনচিষ্টেঞ্চি যেনেকুৱা টাইপৰ থুপথুপীয়াকৈ বনাব বিচাৰে সিমান টাইপত পানী দিব দি কিনে ভালদৰে লৰাই মেলি এইখিনি মই ঢাকোনটো মাৰি কিনে ৰাখি দিম অকণমান নিমখো এড কৰি দিম ঢাকোন মৰাৰ আগতে প্ৰয়োজন মতে নিমখ আৰু নিমখৰ পৰিমাণটো কিন্তু মনত ৰাখিব আগতেও অকণ নিমখ এড কৰিছোঁ মই চব্জিখনত পানী দিয়াৰ পাছত প্ৰায় 1 পৰা 2 মিনিট যদি মিডিয়াম ফ্লেমত এইখিনি ৰান্ধো চব্জিখন খাব পৰা হৈ যায় অলমষ্ট কাৰণ আগতেতো ভাজি ৰখা হৈছিলে চব্জিৰ পাচলিবোৰ
চব্জিখন হৈ গ'ল, গেছটো অফ কৰিলোঁ মই। সদায় খাই থকা চব্জিখন অকণ বেলেগ ধৰণে খালে নিশ্চয় ভাল লাগে, নহয় জানো? তেন্তে আপোনালোকেও ট্ৰাই কৰিব ঘৰত, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।